নমস্কাৰ আজিলৈ আহিছোঁ ক্লাছ 10ৰ বংশগতি আৰু ক্ৰমবিকাশ নামৰ পাঠটো এতিয়া তোমালোকে বংশগতিৰ বিষয়ে পঢ়াৰ আগতে তোমালোকে পাইছা আগৰ ক্লাছত প্ৰজননৰ বিষয় হয়নে তোমালোকে প্ৰজননৰ দুইটা বিষয় যৌন প্ৰজনন অযৌন প্ৰজনন এইখিনি বিশদভাৱে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যেটো তোমালোকে এতিয়া ক্লাছ 10ৰ আগতে 9 8 এইবিলাকতো কিছু পৰিমাণে তোমালোকে প্ৰজননৰ বিষয়ে পঢ়ি আহিছা আৰু তোমালোকে জানা উদ্ভিদে কি কৰে অযৌন প্ৰজনন কৰে মুকুলন হওক বিভেদন হওক হয়নে বা অংগজ প্ৰজননে হওক তেনেকৈ কি হয় অযৌন প্ৰজনন হয় আৰু প্ৰাণীৰ ক্ষেত্ৰত কি হয় যৌন প্ৰজনন হয় এই কথাটো তোমালোকে ইতিমধ্যে গম পাইছা এতিয়া যে তোমালোকে দেখিছা বা তোমালোকৰ কিতাপতো উদাহৰণ স্বৰূপে আছে যে কুঁহিয়াৰ তোমালোকে চাবাচোন কুঁহিয়াৰ খেতি কেতিয়াবা দেখিছানে বা ধানৰ খেতিত চাবাচোন গোটেই গছবিলাক কেনেকুৱা লাগে একেই নিচিনা লাগে হয়নে একেই দেখি অযৌন প্ৰজননৰ ক্ষেত্ৰতো একেই দেখি কিন্তু আমি যদি সূক্ষ্মভাৱে বিচাৰ কৰি যাওঁ তাতো আমি কি দেখিম কিছুমান বিসংগতি আমি দেখা পাওঁ হয়নে আৰু চোৱা আমি বিৰোধী মানুহৰ ক্ষেত্ৰত চাবাচোন কোনো মানুহে কাৰো লগত নিমিলে কিন্তু কিছু পৰিমাণে এটা মিল দেখে কাৰ লগত মাক দেউতাকৰ লগত সন্তানৰ হয়তো ককা আইতাকৰ লগত কিছু পৰিমাণে নাতিনীহঁতৰ এনেকৈ দুই এটা আমি কি দেখো সাদৃশ্য দেখা পাওঁ আচ্ছা এইবোৰনো কিয় হয় যে আমি কিছুমান সাদৃশ্য কিছুমান বৈসাদৃশ্য এইবিলাক আমি কিয় দেখা পাওঁ কেনেকৈনো এইবোৰ হয় সেই বিষয়ে আমি এই পাঠটোত আমি জানিম এতিয়া চোৱা ইয়াতে কৈছে যে প্ৰজনন কালত একত্ৰীকৰণ হোৱা বৈশিষ্ট্যতা বা প্ৰকাৰণ এতিয়া প্ৰজনন কালত মানে যিটো জীৱৰ যেতিয়া প্ৰজনন হয় তোমালোকে জানিছা এই প্ৰজননৰ সময়ত কি হয় যে একত্ৰীকৰণ হোৱাৰ যিটো সময় তাত কি হয় কিছুমান বৈসাদৃশ্য আমাৰ পৰিলক্ষিত হয় এতিয়া চাবা তোমালোকে মানুহৰ ক্ষেত্ৰত ইতিমধ্যে গম পাইছা কি হয় কিছুমান পৰিৱৰ্তন বা কিছুমান লক্ষণ আমি বেলেগ দেখা পাওঁ এটা তোমালোকে এইটো চোৱা ধৰা এইটো যদি আমি পি বা পেৰেন্টাল জেনাৰেশন বা পিতৃ মাতৃ বুলি ধৰো তাৰ পৰা কি হয় যেতিয়া প্ৰথম সতি সন্ততি হয় যেটো F1 বুলি আমি ধৰিব পাৰো তেতিয়া হিহঁতৰ পৰা ধৰা ইয়াৰ হন্তৰ পৰা দুটা হল হয়নে সেই দুটাৰ পৰা এই দুটা যেটো আছিলে এইটোৰ পৰা আকৌ দুটা হল এইটো জেনাৰেশনৰ পৰা আকৌ দুটা হল এনেকে কি হয় জেনাৰেশন বাই জেনাৰেশন কি হয় প্ৰজনন হৈ গৈ থাকে এজনৰ পৰা এটা ইজনৰ পৰা এটা আকৌ এইজনৰ পৰা আৰু দুটা এনেকৈ কি হয় প্ৰজনন হৈ গৈ থাকে আৰু এনেকৈ যেতিয়া হয় তেতিয়া কি হয় যে পেৰেন্টাল বা পিতৃ মাতৃৰ পৰা কিছু লক্ষণ বা কিছু চাৰিত্ৰিক বৈশিষ্ট্য নেক্সট জেনাৰেশনলৈ আহে আকৌ ইয়াৰ পৰা আকৌ কিছুমান বৈশিষ্ট্য তাৰ পিছৰ জেনাৰেশনলৈ আহিলে গতিকে এনেকে যেতিয়া গৈ থাকে প্ৰবাহ যেতিয়া হৈ থাকে তেতিয়া কি হয় কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যৰ তাৰ আমি কি হয় ভিন্নতা দেখা পাওঁ হয়নে বৈচিত্ৰতা আমি দেখা পাওঁ বা ভেৰিয়েশন আমি দেখা পাওঁ সেইকাৰণে এই ক্ষেত্ৰত কি হয় যে আমি এই বস্তুটো এই কাৰণে দেখা পাওঁ যে কি হয় চাৰিত্ৰিক বৈশিষ্ট্য সদায় কি হয় বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কম বংশগতি বুলি কম মই আকৌ কৈছো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কি হয় যে বংশানুক্ৰমিকভাৱে প্ৰবাহ হয় আৰু এই প্ৰক্ৰিয়াটোকে কৈছে বংশগতি আৰু এই প্ৰবাহত সহায় কৰে জিনীয় পদাৰ্থ বিলাকে সেইবিলাক আমি আকৌ ভিতৰ ধুনীয়াকৈ আলোচনা কৰিম বৰ্তমান তোমালোকে এটা কথাই জানি লোৱা যে চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কি হয় জীৱৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় কিছু পৰিমাণে সেই কাৰণে আমি কি পাওঁ পিতৃ মাতৃৰ লগত সন্তানৰ কিছু লক্ষণ বা কিছু চাৰিত্ৰিক বৈশিষ্ট্য আমি একে দেখা পাওঁ এতিয়া চোৱা যেহেতু চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ হয় তোমালোকক মই ইয়াতে এখন ছবি দি দিম য'ত আছে কাণৰ লতি মানুহৰ কাণৰ লতি মানে বুজি পাইছাই কাৰ্বাৰ কি হয় এইখনটো জইন্ট থাকে আৰু কাৰ্বাৰ কি হয় এইফালে সোমোৱা তোমালোকে ছবিখন চালে গম পাবা আৰু তোমালোকে যদি বেলেগ মানুহক লক্ষ্য কৰা তেন্তে দেখিবা যে সেই বস্তুটো সবৰে কিন্তু একে নহয় হয়তো পিতৃ মাতৃৰ লগত সন্তানৰ মিলিব পাৰে কিন্তু বেলেগ এখন ঘৰৰ মানুহ কোনো সম্পৰ্ক নহয় বেলেগ এখন ঘৰৰ মানুহৰ লগত কিন্তু একে নহয় এটা সেই কথাটো তোমালোকে লক্ষ্য কৰিবা এই ক্ষেত্ৰত কি হয় যে বংশগতিৰ ক্ষেত্ৰত কি হয় যে প্ৰথম যেটো জেনাৰেশন আছিল প্ৰথম জেনাৰেশন বা পিতৃ মাতৃৰ যেটো হয়
তেওঁলোকৰ গাৰ ৰং উচ্চতাই হওক চকুৰ ৰং হওক আৰু তেওঁলোকৰ যিটো চকুৰ চোৱা ইয়াতে কি হয় যে পি জেনেৰেশ্যন বা পেৰেণ্টেল জেনেৰেশ্যনৰ পৰা যেতিয়া অফস্প্ৰিং বা F1 জেনেৰেশ্যন যিটো প্ৰথম জেনেৰেশ্যন তালৈ যায় তেতিয়া কি হয় গাৰ ৰং হওক উচ্চতা চকুৰ ৰং বা গাৰ যিটো তোমালোকে দেখিবা নখৰ ষ্ট্ৰাকচাৰ হয়নে নখৰ গঠন আকৃতি এনেকুৱাবিলাক বা চুলি কাৰোবাৰ যদি ষ্ট্ৰেইট হয় মাক দেউতাকৰ ষ্ট্ৰেইট হয় কিছুমানৰহে মিলে সেয়ানো কিয় বেলেগ বেলেগ হয় সম্পূৰ্ণ একেইনো কিয় নহয় সেয়াও আমি পঢ়িম কিন্তু বৰ্তমান তোমালোকে জানি থোৱা যে চাৰিত্ৰিক বৈশিষ্ট্য কি হয় বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় আৰু এই গোটেইখিনি ধুনীয়াকৈ বুজাবলৈ মেণ্ডেল নামৰ এজন বিজ্ঞানী এটা পৰীক্ষা কৰিছিল আৰু তেওঁৰ বিষয়ে আমি এটা জানিম আৰু তেওঁৰ পৰীক্ষাৰ বিষয়টো আমি খুব ধুনীয়াকৈ ভালকৈ ইয়াতে আলোচনা কৰিম গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম হৈছিল 1822 চনত আৰু মৃত্যু হৈছিল 1884 চনত তেওঁ প্ৰথমতে ধৰ্মীয় মঠতে শিক্ষা লাভ কৰিছিল আৰু ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান আৰু অংকশাস্ত্ৰ তেওঁ পঢ়িছিল অংকশাস্ত্ৰ অধ্যয়ন কৰিছিল কিন্তু তেখেতে শিক্ষকতাৰ বৃত্তিৰ বাবে যেটো লাগতিয়াল প্ৰমাণপত্ৰ আছিল সেইবিলাকত অকৃতকাৰ্য হৈছিল কিন্তু তেওঁ যেটো বৈজ্ঞানিক মানসিকতা বৈজ্ঞানিকভাৱে অনুসন্ধান কৰা উদ্যম কিন্তু স্থবিৰ হোৱা নাছিল তেওঁ কি কৰিছিল যে সেই সময়ত বহুতো বিজ্ঞানী বংশানুক্ৰমিক যেটো চৰিত্ৰৰ প্ৰবাহ সেই প্ৰবাহৰ বিষয়ে অধ্যয়ন কৰি আছিল আৰু তেওঁ সেই একেটা সময়তে মটৰ মাহৰ গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি পোন প্ৰথমে বংশানুক চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কেনেকৈনো প্ৰবাহিত হয় তাৰ পৰীক্ষামূলকভাৱে তেওঁ প্ৰমাণ দাঙি ধৰি সঠিক এটা সমিধান দিছিলে আৰু তেওঁৰ এই সমিধানটো আমি এতিয়া এই পৰীক্ষাৰ যেটো তেওঁ পৰীক্ষা কৰিলে সেই পৰীক্ষাটো আমি এতিয়া ইয়াতে গম পাম শিক্ষাৰ্থীসকল তোমালোকে ইতিমধ্যে বংশগতিৰ পিতৃপুৰুষ স্বৰূপ গ্ৰেগৰ জোহান মেণ্ডেলৰ বিষয়ে গম পালা এতিয়া চোৱা যে বংশগতিত মেণ্ডেলৰ অৱদাননো কি এতিয়া যে মেণ্ডেলে কি কৰিছিলে বা তেওঁ মটৰ মাহৰ গছ লৈছিলে কাৰণ মটৰ মাহৰ গছৰ জীৱনটো চুটি হয়নে কম সময় লাগে সিহঁতৰ গছ বীজৰ পৰা গছ হ'বলৈ হয়নে গতিকে সেই কাৰণে কি কৰিছিল তেওঁ সহজতে পোৱা মটৰ মাহৰ গছ লৈ এই বংশগতিৰ এইটো পৰীক্ষা নিৰীক্ষা তেওঁ কৰিছিলে আৰু তাৰপৰা কি হয় যে মটৰ মাহটো আমি যিকোনো সিজনতে আমি কি কৰিব পাৰো গজাব পাৰো গতিকে সেই কাৰণেও তেওঁ মটৰ মাহৰ গছটো তেওঁৰ পৰীক্ষা নিৰীক্ষাৰ বাবে লৈছিলে আৰু মটৰ মাহৰ গছৰ বৈজ্ঞানিক নামটো তোমালোকে জানানে যদিহে নাজানা ভালকে নেটত মাৰিলেও গম পাবা মই কৈ দিছো পিসাম সেটিভাম গতিকে হেতু হল মটৰ মাহৰ গছৰ বৈজ্ঞানিক নাম এতিয়া তেওঁ মটৰ মাহৰ গছ লৈ পৰীক্ষা কৰোতে 7 প্ৰকাৰ বিপৰীতধৰ্মী চৰিত্ৰ সাধাৰণতে তেওঁ চাইছিলে আৰু সেইবোৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিলে কেইটামান মই এটা লিখি দিছো এটা হল বীজটো চাইছিলে বীজটো ঘূৰণীয়া আৰু ফুটুৰা মানে কি হয় বিপৰীতধৰ্মী মানে বুজি পাইছা এটাটো ঘূৰণীয়া বীজটো দেখাত ঘূৰণীয়া মটৰ মাহ দেখিছাই ঘূৰণীয়া হয় আৰু কিছুমান কি আছে ফুটুৰা গতিকে বীজটো তেনেকুৱা ফুটুৰা এই দুইটাৰ মাজতো সংকৰণ ঘটাই তেওঁ চাইছিলে উখ আৰু চাপৰ গছ উচ্চতাৰ ওপৰত গছজোপাৰ উচ্চতাৰ ওপৰত উখ নে চাপৰ হেতুৰ ওপৰতো নিৰ্ভৰ কৰি তেওঁ বাছি লৈছিলে আৰু সিহঁতৰ সংকৰণ ঘটাইছিলে ঠিক তেনেকৈ বগা আৰু বেঙুনীয়া ফুল এই যেটো চাৰিত্ৰিক বৈশিষ্ট্য বিপৰীতধৰ্মী চৰিত্ৰ হেতু লৈ পেলাই তেওঁ কি কৰিছিলে এই বংশগতিৰ পৰীক্ষাটো কৰিছিলে তেওঁৰ প্ৰধানত যেটো বংশগতিৰ পৰীক্ষা মই ইয়াতে উখ চাপৰ গছ উচ্চতাৰ ওপৰত যেটো কৰিছিলে হেতু আমি ইয়াতে দেখাইছো তোমালোকে কিতাপতো চাই লব পাৰিবা কিতাপতো খুব ধুনীয়াকৈ দিয়া আছে ছবিটো মই ইয়াত আকৌবাৰ দি দিম তোমালোকে তেনেকৈ চাব পাৰিবা ইয়াতে চোৱা যে কি কৰিছিলে তেওঁ প্ৰথমতে লৈছিলে উখ গছ আৰু লগতে কি কৰিছিলে চাপৰ গছ এই দুইটাৰে কি কৰিছিলে সংকৰণ ঘটাইছিলে উখ গছৰ কাৰণে কি কৰিছিলে টি এই শব্দটো ব্যৱহাৰ তলৰ ক্যাপিটাল টি এনেকৈ ব্যৱহাৰ কৰা হৈছে এইটো কিয় ব্যৱহাৰ কৰা হৈছে হেতু মই পিছত তোমালোকক ভালকে বুজাই দিম আৰু চাপৰৰ কাৰণে স্মল টি এই দুটা কি কৰিছিলে লোৱা হৈছিলে আৰু এইবিলাক জিনোটাইপ ফিনোটাইপ এইবিলাক কথা তোমালোকে আৰু উচ্চ খাপৰ হেত ভালকে পাবা তোমালোকে এতিয়া বৰ্তমান জানিলো উখৰ কাৰণে টি দিয়া হৈছে ক্যাপিটাল টি আৰু চাপৰ কাৰণে স্মল টি
এতিয়া যেতিয়া সংকৰণ হ'ল প্ৰথম F1 জেনেৰেশ্যনত কি হ'ল এই টিৰ পৰা ওখ গছৰ পৰা এটা টি আহিলে টি আৰু টু চাপৰৰ পৰা এটা টি হয়নে দুটাৰ যেটো মিলিত হ'ব তোমালকে জানা বংশগতি কি হয় পিতৃ মাতৃ দুইটাৰ পৰা আহে আৰু হেতু কি হয় বংশগতিৰ ফলতে সাহিত্যিক বৈশিষ্ট্য যেটো অফস্প্ৰিংৰ চেঞ্জ হয় লগতে পাৰিপাৰ্শ্বিক এনভায়ৰনমেন্টৰ যেটো প্ৰভাৱ তাৰ ওপৰতো কি হয় বংশগতিৰ নিৰ্ভৰ মানে মানুহৰ সাহিত্যিক বৈশিষ্ট্য নিৰ্ভৰ কৰে যেটো আমি বংশগতিৰ কথা কওঁতে এটো কথা কৈছে যে বংশগতিৰ যিখিনি সাহিত্যিক বৈশিষ্ট্য প্ৰবাহমান হয় তাৰ উপৰিও মানুহৰ চৰিত্ৰ কিহৰ কাৰণে অলপ ভিন্ন হয় যে পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাত মানুহে শিকে যেনেকে মোৰ চকুৰ যেটো ষ্ট্ৰাকচাৰ চকুৰ কালাৰ হেয়া মোৰ ছালৰ কালাৰ মোৰ নখৰ আকৃতি এখিনি কি হয় বংশানুগতিৰ বাবে আহিব পাৰে কিন্তু মই যিখিনি আয়ত্ত কৰিছো মই যিখিনি দক্ষতা আহৰণ কৰিছো এই পৃথিৱীত আহি মই নিজে যিখিনি শিকিছো হেতু হ'ল মোৰ পাৰিপাৰ্শ্বিকৰ পৰা মই শিকিছো গতিকে এই দুইটা বস্তুৱে জীৱৰ সাহিত্যিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰে হেতু বৰ বেলেগ কথা এতিয়া আমি ইয়ালে আহো যে F1 জেনেৰেশ্যনত কি হয় ইয়াৰ টিৰ পৰা এটা টি আৰু এটো টিৰ পৰা এটা স্মল টি ঠিক তেনেকৈ এয়াৰ পৰাও আহিব সোৱা এটো আৰু এটো ইয়াৰে তোমালকে আগতে পাইছাই ইয়াৰে এটা দুটা লৈ আহিব অংকৰ নিচিনাই এটোৰ লগত এটো আহিব আকৌ এটোৰ লগত আকৌ এবাৰ এটো আহিব ইয়াৰ লগতো কি আহিব টি টি এনেকৈ এটা যেতিয়া F1 জেনেৰেশ্যনত কি হৈছিল এই মেন্ডেলে গুটেইখিনি গছে কি পাইছিলে উখ পাইছিলে কিহৰ কাৰণে উখ পাইছিলে যে টি2 আছিলে ইয়াৰ টি2 উখ গছৰ কাৰণে আমি ধৰিছিলো আৰু টি2 আছিলে প্ৰভাৱী চৰিত্ৰ ডমিনেন্ট হয়নে ডমিনেন্ট ট্ৰেট আৰু স্মল টি2 হ'ল কি অপ্ৰভাৱী চৰিত্ৰ বা ৰিসেসিভ ট্ৰেট হয়নে যাৰ কাৰণে টি2 আছিলে যদিও ইয়াৰ যেটো সাপৰ যেটো সাহিত্যিক বৈশিষ্ট্য আমি ইয়াতে দেখা পোৱা নাছিলো F1 জেনেৰেশ্যনত আকৌ যেতিয়া F1 জেনেৰেশ্যন আমি পৰাগযোগ হ'বলৈ দিলো সিহঁতৰ মাজত পৰাগযোগ যেতিয়া হ'বলৈ দিলো তেতিয়া কি হ'ল এটো আৰু এটো একেই সোৱা এটো আৰু এটো একেই একেটা বস্তু একেই মই খালি এনে কৰিহে দেখাইছো F2 জেনেৰেশ্যনৰ কাৰণে ইয়াতে সোৱা টি টি ইয়াতে কি আহিলে এই ক্যাপিটাল টি আহিলে তাৰ পিছত এটো টিৰ লগত আকৌ এটো টি আহিলে টি টি তাৰ পিছত টি লগত এটো আহিলে ইয়াতে দেখিছাই টি টি ক্যাপিটাল টি আছে গতিকে হেতু কি হ'ব উখ গছ হ'বই নেক্সট আছে ক্যাপিটাল টি আৰু স্মল টি এজৰ পৰা উখ গছ আকৌ ইয়াতে সোৱা ক্যাপিটাল টি স্মল টি গতিকে এজপা উখ গছ কিন্তু এজপা সোৱা টি টিয়ে কি বুজাইছে তোমালোকে গমেই পাইছিলা যে সাপৰ গছ গতিকে যেতিয়া ইহঁতৰ মাজত F1 জেনেৰেশ্যনৰ মাজত পৰাগযোগ ঘটালে তেতিয়া কি হ'ল মেন্ডেলে কি পালে যে এক চতুৰ্থাংশ কি হ'ল সাপৰ গছ পালে গতিকে এটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে বংশগতিৰ যেটো প্ৰভাৱ সাহিত্যিক বৈশিষ্ট্যৰ যেটো প্ৰবাহ হয় সেই প্ৰবাহৰ ফলতে আমি এই বৈশিষ্ট্যবোৰ এই লক্ষণবোৰ এনেকৈ বেলেগ বেলেগ হিচাপে দেখা পাওঁ ইয়াৰ পৰা আমি কি ল'ব পাৰো বীজৰ ক্ষেত্ৰত তেওঁ দিছিলে ঘূৰণীয়া আৰু ফুটুৰা বীজ এই ক্ষেত্ৰটো আমি গম পাম আহা এতিয়া আমি জানো ঘূৰণীয়া আৰু ফুটুৰা বীজৰ ক্ষেত্ৰত তেওঁ কেনেকৈ এই বংশগতিৰ পৰীক্ষাটো কৰিছিলে মেন্ডেলে এই ক্ষেত্ৰত উখ গছৰ হৈতে ঘূৰণীয়া সেউজীয়া গুটি বা বীজ আৰু যেটো সাপৰ মটৰমাহ গছৰ লগত ফুটুৰা হালধীয়া বীজৰ সংকৰণ ঘটাইছিল আৰু এই ক্ষেত্ৰত তোমালকে ছবিত দেখাৰ দৰে দেখি চাইছেগে ৰাউন্ডটো যেটো ক্যাপিটাল আৰ হেতু ঘূৰণীয়াৰ কাৰণে ৰাউন্ড গতিকে এটো ঘূৰণীয়া গতিকে আৰ ডাবল আৰ ব্যৱহাৰ কৰিছে ক্যাপিটাল লেটাৰ আৰু ফুটুৰাৰ ক্ষেত্ৰত স্মল আৰ ব্যৱহাৰ কৰিছে আৰু হেউজিয়াটো দেখাবৰ কাৰণে তেওঁ কি ব্যৱহাৰ কৰিছে প্ৰথমটোত YY স্মল লেটাৰ্স আৰু দ্বিতীয়টোত YY ক্যাপিটাল লেটাৰ্স আৰু যেতিয়া তেওঁ এটোৰ সংকৰণ ঘটালে তেওঁ F1 জেনেৰেশ্যনত কি পালে ঘূৰণীয়া হালধীয়া তেওঁ বীজ দেখিবলৈ পালে চোৱাচোন এটো পৰিৱৰ্তন নহয় নে এটা আকৌ যেতিয়া F1ৰ মাজত সংকৰণ ঘটালে পৰাগযোগ ঘটালে তেতিয়া এই ক্ষেত্ৰত তেওঁ 315টা ঘূৰণীয়া হালধীয়া 108টা ঘূৰণীয়া সেউজীয়া আৰু 10টা ফুটুৰা হালধীয়া আৰু 32টা ফুটুৰা সেউজীয়া তেওঁ বীজ পালে যেনেকৈ আগতে আমি কৰিছিলো উখ গছ আৰু সাপৰ গছৰ ক্ষেত্ৰত এটো তেনেকৈ কৰি চাব পাৰা আৰ আৰু ইফালে আছে আৰ YY স্মল লেটাৰ্স YY আৰু ফালে স্মল লেটাৰ্স আৰ আৰু ক্যাপিটাল লেটাৰ্স YY যদি সংকৰণটো কৰি চোৱা তোমালকে আগৰ দেখুৱাৰ দৰে তেতিয়া হলে এই ফলাফলটো পাবা আৰু এই ক্ষেত্ৰত ৰেশিওটো তেওঁ পাইছিলে 9:3:3:1 এটা ৰেশিওটো দেখুৱা আছে অনুপাতটো দেখুৱা আছে 9:3:3:1
আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা আৰু ইয়াৰ পৰৱৰ্তী অংশ আমি পিছৰ খণ্ডত আলোচনা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।